নমস্কাৰ ৰাইজসকল, মোৰ চেনেলৰ দ্বিতীয়টি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই। আজি মই ভিডিঅ'টো আগবঢ়াইছোঁ আমাৰ গাঁৱৰ ঘৰৰ পৰা। আজি মই গৈছিলোঁ, কালিয়ে গৈছিলোঁ, ভিডিঅ'টো দেখাইছিলোঁ আপোনালোকক। মই গৈছিলোঁ আমাৰ গাঁৱৰ ঘৰলৈ আৰু এয়া ৰাতিপুৱাই মই গা চা ধুই উঠি কি কৰিছোঁ চাওকচোন, শিলিখা বুটলিছোঁ। আৰু মোৰ লগতে আমাৰ ঘৰৰ কাষৰ ঘৰৰ পোৱালিটোও মোক পিছে ঘূৰি আছিলে আৰু লগতে এইফালে মই বুটলি আছোঁ লাই শাক। আমাৰ বাৰীৰ লাই শাক এবাৰ পূৰা কৰিছে, এইফালে কৰিছে আৰু আগফালেও কৰিছে। মই একদম ধুনীয়াকৈ লাই শাকখিনি বুটলি লৈছোঁ। লাই শাক যে মোৰ খুবেই প্ৰিয় আৰু এইফালে আমাৰ ঘৰতে কৰে, সেইকাৰণে আৰু বেছিয়ে সুবিধাজনক। যেতিয়াই মন যায় আমি তুলি খাবলৈ পাৰোঁ। এইবিলাক যেতিয়া খাবলৈ মন যায় তেতিয়াই আমি পুৰণা ঘৰলৈ গুচি যাওঁ আৰু আমাৰ গাঁৱৰ ঘৰলৈ। এইফালে দেখিছেনে, পোৱালিটোৰ কথা কৈছিলোঁ যে, মোৰ পিছে একদম তাইও ঘূৰি আছে, লগতে শিলিখাও বুটলি আছে। আৰু এইফালে চাওকচোন, আগফালেও ইমানখিনি যে হৈছে লাই শাক। আৰু এইখিনি মই ধুনীয়াকৈ উঠাই ল'লোঁ আৰু লগতে মাও উঠাই দিছিলে আৰু শিলিখাখিনি ধুই পেলাই এতিয়া ধুনীয়াকৈ উঠাই থৈ দিলোঁ। আৰু এইফালে চাওক, আমাৰ বাৰীতে ইমান ধুনীয়াকৈ জাহাজী কল লাগিছে, দেখিছেনে? কল থকা ইমান ডাঙৰ, আজিকালি যে বজাৰত পইচা দিলেও কিনিবলৈ নাপায়, ইমান ধুনীয়া কল। এয়া আমি ঘৰতে পকাই খাম। আৰু এয়া দেখিছেনে, লাই শাকখিনি যে আনিছিলোঁ তাৰে কেইডালমান মই ধুনীয়াকৈ আদা পিঁয়াজ জলকীয়া লগতে খাটি সৰিয়হৰ তেল অকণমান দি লৈ পিটিকা খাম, যিটো মোৰ খুবেই প্ৰিয়। এইফালে দেখিছেনে, এনেকৈ পিটিকা খাই কোনে ভাল পায় বাৰু। আৰু এয়া ৰাতিপুৱা ভাত সাজ আছিলে, আমাৰ মায়ে ধুনীয়াকৈ ভোল আৰু আলু ভাজিলে। তাৰপাছতে এয়া মা গ'ল ব্ৰইলাৰ ফাৰ্মত পানী দিবলৈ। ব্ৰইলাৰ নহয়, কয়লাৰ ফাৰ্ম। আমাৰ গাঁৱৰ ঘৰত কয়লাৰ ফাৰ্ম এখনো আছে নহয়। এতিয়া দুইজনী শাহু বোৱাৰী আমি ওলালোঁ ওচৰৰ মানুহ এঘৰলৈ বুলি। আৰু মালৈ চাওকচোন, লাষ্টটো দেখিছেনে, এয়া আমি দুইজনী আহি আছোঁ ধুনীয়াকৈ। লগতে পোৱালিটোৰ কথা কৈছিলে নহয়, মোৰ পিছে একেবাৰে এৰাই নাই। এইফালে গাঁৱৰ আইতাই ঘৰলৈ আহিছিলোঁ আৰু কিছুমান মানুহৰ ঘৰলৈ গৈছিলোঁ আৰু নতুনকৈ চা চিনাকি হৈছোঁ। আৰু এই মেকুৰীটোলৈ চাওকচোন, একদম আহি আমাৰ ওচৰতে ৰখি আছিলে, সেইকাৰণে তাক কিবা এটা দি ল'লোঁ খাবলৈ। এয়া আমি চাহ খাই ল'লোঁ। এতিয়া মানুহজনো আহি পাই গ'লহি আৰু এই পোৱালিকেইটা চাওকচোন, পোৱালিকেইটা গোটেইকেইটা গোট খাইছে আৰু ধুনীয়াকৈ খেলি আছে। শৈশৱকালবোৰ সঁচাকৈ বৰ ভাল নহয়নে? এতিয়া যদি আমিও আকৌ সেই দিনবোৰ ঘূৰাই পালোঁহেঁতেন, ইহঁতৰে ভাল আৰু। এইফালে আজি ৰাতিৰ ভাতৰ লগত আছিলে মাছ, মানুহজনে ধৰিছিলে আৰু সন্ধিয়া লগা এয়া আহি পাই গ'লোহি আমাৰ মেইন কলাবাৰীৰ ঘৰখন। আৰু এতিয়া সন্ধিয়া লগা চাহৰ লগত খাবলৈ মই ভাজিছোঁ ৰিং পাপৰ, আৰু মই বজাৰৰ পৰা একেবাৰে খায়ে আছোঁ। এতিয়া যে ঠাণ্ডা যে পৰিয়ে গৈছে আৰু এইফালে মই ইনাৰ পিন্ধিবলৈ ল'লোৱেই আৰু এতিয়া সময় হৈ গৈছে আমাৰ ভাত খোৱা। এইফালে শাকে মাছে বনালে আৰু এইফালে আমাৰ দুষ্ট বদমাছলে দেখিছেনে, মোৰ কাপোৰ থৈ দিয়া মোনাটোৰ ওপৰত গাঁৱৰ ঘৰৰ পৰা লৈ অহা কাপোৰখিনিৰ ওপৰতে ধুনীয়াকৈ শুই আছে। আৰু মই যাবলৈ কোৱাত মোকে দম দেখাইছে, দেখিছে তাৰ উৎপাত। আজিলৈ আহিছোঁ দেই, বাই।